ধুবুৰী জিলাৰ অন্তৰ্গত চাপটগ্ৰাম চহৰৰ এক ঐতিহ্যমণ্ডিত আশ্ৰম। এয়া হৈছে লীলানন্দ আশ্ৰম। আজিৰ তাৰিখত এইখন লীলানন্দ আশ্ৰমৰ ৭৫ বছৰ পূৰ্ণ হ'ল তথা আজি এইখন আশ্ৰমৰ প্লেটিনাম জুবলি। আমি বৰ্তমান উপস্থিত আছোঁ এই প্ৰৱেশদ্বাৰত, এইখন আশ্ৰমৰ প্ৰৱেশদ্বাৰত আপোনালোকে দেখিবলৈ পাইছে হাজাৰ হাজাৰ ভক্তৰ সমাগম ইয়াত। আমি আপোনালোকক ভিতৰলৈ লৈ আহি দেখুৱাম আমাৰ ভক্তৰ ভিৰ কেনেধৰণে ইয়াত পৰিলক্ষিত হৈছে। মোৰ সহযোগী কেমেৰা পাৰ্চনত মই পিছফালে এবাৰ দেখুৱাবলৈ অনুৰোধ কৰিম। হাজাৰ হাজাৰ ভক্তৰ ভিৰ ইয়াত পৰিলক্ষিত হৈছে। আপোনালোকে দেখি আছে এইখন আশ্ৰমত ভক্তৰ সমাগম, হাজাৰ হাজাৰ ভক্তৰ সমাগম এইখন আশ্ৰমত দেখিবলৈ পোৱা গৈছে। কাৰণ আজি এইখন আশ্ৰমত ৭৫ বছৰ পূৰ্ণ হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছে ইয়াত। স্থানীয় লোকে জানিবলৈ দিয়া মতে আশ্ৰমখনৰ আৰম্ভণিৰে পৰা তথা ৭৫ বছৰৰ পৰা বিৰামহীনভাৱে কীৰ্তন চলি আছে ইয়াত। প্লেটিনাম জুবলি উপলক্ষে জাক জমকতাৰে সজাই তুলিছে এই আশ্ৰম প্ৰাংগণ। এইটো অদ্ভুত অনুভৱ হয়। আপুনি যদি অনুমতি দিয়ে মই মাস্কটো অলপ খুলি লওঁ। অনুমতিটো এনেকৈ আনন্দ যেনেকৈ হৈছে এইটো কেতিয়াও নহয়। পূৰা ইয়াতে ক'ভিড প্ৰট'কল মানি কেনে এই অৱস্থাটো পাব্লিকে আহিছে আৰু পূৰা প্ৰট'কল মানি কেনে ইয়াতে উৎসৱত চবে এক লগতে এক জাগাত একত্ৰিত হৈ কেনে ভজন কীৰ্তনৰ আনন্দ লৈছে। আমাৰ পাগল বাবা আশ্ৰম চাপটগ্ৰামৰ এইটো 75 ইয়াৰ কমপ্লিট কৰিছে। হৰিৰাম কীৰ্তন যিটো চলি আছে নিৰন্তৰ বাবা 24 আৱাৰ 365 ডে, এইটো অদ্ভুত আৰু অবিস্মৰণীয়। ৱৰ্ল্ডত এনেকা হৰিৰাম কীৰ্তন বা চেণ্টিং অফ এ মন্ত্ৰ ক'তো নহ'ব এনেকা আমি এটা আশা কৰোঁ। আৰু অহাৰ সময়ত আমি এইটো গিনিজ ৱৰ্ল্ড ৰেকৰ্ড বুকত এইটো দিবলৈ সাজু হোৱাৰ নিচিনা এটা প্ৰস্তুতি লোৱা হৈছে মনে মনে, যে এনেকা বোধহয় ক'তো নাই। তে আমি আশা কৰোঁ এই আশ্ৰম আমাৰ এই চাপটগ্ৰামৰ শক্তি কেন্দ্ৰ হয়, এই বাবা আমাৰ এই চাপটগ্ৰামৰ শক্তি কেন্দ্ৰ হয়। আমাক বাবা প্ৰমাণ দি এই চাপটগ্ৰাম অঞ্চলৰ সৰ্ব ৰাইজৰ আমি শুভ মংগল কামনা কৰোঁ, সমৃদ্ধি কামনা কৰোঁ। বাবাই সবক সমান আশীর্বাদ দিয়ে, সবার উপর সমান নজর রাখে। আজকে এ পাগল বাবা প্রাঙ্গণ সাপটগ্রামে আমরা ৭৫ বছর প্ল্যাটিনাম জুবলি এখানে আমরা আজকে পালন করতে আসে। ৭৫ বছর আগে আমার পাগল বাবা এখানে অখণ্ড হরিনামের একটা জ্যোতি জাগরণ করলো। ওই জ্যোতি আজকে এত বড় হইয়ে মানব কল্যাণ সংসারের ভালোর জন্যে আমার বাবা এক হরিনাম চলাইছে। আজকে হরিনামকে ৭৫ বছর হয়েছে। আর আজকে সারা দুনিয়াতে করোনা করোনা করোনা। আমার সলমানা বিশ্বাস আছে আমার বাবা আজকে থাকে করোনার থেকে করব করুণা 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 মানব জাতির কল্যাণের জন্যে। আমার বাবা ৭৫ বছর আগেই জ্যোতি জাগাইছে। আজকে আমি তো কিছু নাই, তবে আমি বাবার দোয়াই দিয়ে বলে আজকে থাকে এ করোনাতে বদলি হবে। এটা আমার দৃঢ় বিশ্বাস, মানব জাতির কল্যাণ হবে। এই জন্যে আমার পাগল বাবা এখানে আজকে এত বড় হরিনামের এই মহাযজ্ঞ করছে। আর এর মধ্যে সবার কল্যাণ হবে। জয় পাগল বাবাকে। আমাদের গুরুদেব ঠাকুর লীলানন্দ পাগল বাবা, যিনি মানব রূপে ঈশ্বরীয় অংশ নিয়ে এসেছিলেন আর আমাদের জন্য নাম সংকীর্তনের আধার ধরে উনি আমাদেরকে আধ্যাত্ম মার্গে অত প্রশস্ত একটা পথ দিয়েছেন। মই এতিয়া আৰু এগৰাকী ভক্তৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম। বহুত ভাল লাগিলে আমি ইয়াতে আহিছোঁ আৰু চবে মিলি বন্ধুহঁতে আহিছে। আমাৰ বহুত ভাল লাগিছে আহি। নতুন রূপে নতুনভাবে সজ্জিত হয়েছে আমাদের এই পাগল বাবা শ্রী আশ্রম। অনেক পুরনো আশ্রম, এখানটায় অনেক বছর ধরে সবাই আসছে, কিন্তু আজকে এই উৎসব ৭৫ বছরের মধ্যে এরকম আশ্রমের বিবরণ কেউ দেখতে পারেনি। বহুত লাইটিং কৰিছে আৰু বহুত কিছু দেখা পাই আছো, তাৰ কাৰণে সজাই তুলিছে। আমি মহাদেব কলেজ থেকে আসছি, হিমালয়। পুরা ভাল লাগিছে, সজাইছে।